আমি আছো তামিলনাডুত ওয়েলকাম ব্যাক টু মাই চ্যানেল এতিয়া আমি এটা স্পেশাল জায়গাত আছো আৰু হেতু হৈছে ৰামেশ্বৰম ৰামৰ জায়গাত আছো আমি আৰু ৰাম খেতু চালো ৰামে যে পাথৰ দি ৰাস্তা বনাইছিলে শ্ৰীলংকালৈ যাবলৈ সীতাক উদ্ধাৰ কৰিবলৈ সেই ৰাস্তাটো হৈছে ৰাম খেতু একদম পানীৰ মাজত আছে আৰু আপোনালোকে চোৱা নাই যদি মই চেনেলত অলৰেডি পোষ্ট কৰিলো ভিডিওটো ডেসক্ৰিপচনত দি দিম গৈ পেলাই চাই ল'ব আৰু আমি ওলাই আহিছো এতিয়া ৰামেশ্বৰম টুৰৰ কাৰণে প্ৰথমতে আমি এই জায়গাটোত আহিলো এই মন্দিৰটোত আহিলো যোনটো ধনুষ্কৰিত আছে আৰু এই মন্দিৰটোৰ নাম হ'ল কোথানদাৰামাৰ টেম্পল এই মন্দিৰটো বহুত পুৰণি আৰু ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ কোৱা যায় এই জায়গাটোত ৰামচন্দ্ৰই লংকাৰ যুদ্ধৰ পিছত বিভীষণক ৰাজ্যাভিষেক কৰিছিল আৰু 90sত এই জায়গাটোত এটা ভয়ংকৰ তুফান আহিছিল য'ত এই মন্দিৰটো বাচি গৈছিল এতিয়া আমি ভিতৰলৈ যাবলৈ লাইনত লাগি আছো কিন্তু মানুহৰ ইমান লম্বা লাইন যে আমি ভিতৰলৈ নোযোৱাৰ ডিসিজন ললো কাৰণ আমাৰ আৰু প্লেसेस আছিল ঘুৰিবলৈ আৰু টাইমত কভাৰ নহব হে কাৰণে আমি বাহিৰৰ পাই ভিউটো চাই আমি নেক্সট লোকেশনলৈ আগবাঢ়িলো আৰু এতিয়া আমি যাম ৰামেশ্বৰমৰ এটা সৰু গলিত এই সৰু গলিটোতে আছিল আমাৰ সাইন্টিষ্ট আব্দুল কালামৰ বাসগৃহ আৰু এতিয়া আমি সেই ঘৰটোকে চাবলৈ আহিছো য'ত আব্দুল কালামৰ ইউনিফৰ্মৰ পৰা লৈ প্ৰাইজেছ এণ্ড এভৰিথিং আছিল এই সৰু গলিটোত আব্দুল কালামৰ ঘৰৰ ভিতৰত আব্দুল কালামৰ বহুতো স্মৃতি জড়িত হৈ আছে জাষ্ট ইমেজিন ডক্টৰ আব্দুল কালাম ভাৰতৰ মিসাইল মেন এটা সৰু গলিত জন্ম হৈছিল যাৰ ড্ৰিম আছিল পাইলট বনাৰ আৰু 1-2 মাৰ্কছৰ কাৰণে বনিব নোৱাৰিলে তাৰ পাছতো ইমান এটা ডাঙৰ সাইন্টিষ্ট বনিল আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছিল মানে নিজৰ এইমটো পুৰা নহ'লে হাৰি যাব নালাগে গডছ প্ল্যান আৰু ডাঙৰ হ'ব পাৰে এটা মাছমৰীয়াৰ ল'ৰা আজি গোটেই ৱৰ্ল্ডে জনা হ'ল বাই দ্য ৱে ইয়াৰ ভিতৰত কেমেৰা এলাউড নাছিলে তাৰ পাছত আমি আহিলো ৰামাতীৰ্থম ইয়াৰ প্ৰৱেশদ্বাৰৰ নাম হৈছে শ্ৰী ৰামচন্দ্ৰ চন্দুৰকাৰ মংগল দ্বাৰ এই স্থানসমূহ হৈছে ধৰ্মশালা য'ত তীৰ্থযাত্ৰীসকলে থাকিব পাৰে আমাৰ ইয়াত কি হ'ল জানে এইটো ৰামতীৰ্থমৰ পিছতবাৰে আমি বেলেগ এটা জেগাত যোৱা কথা আছে আৰু তাত গলো আমি তাৰ পাছত তাতে আমাৰ ট্ৰিপটো খতম হ'ব আৰু তাৰ পাছত ৰামতীৰ্থমৰ সন্মুখতে আছে সীতাতীৰ্থম আমিতো গম নাপাওঁ আৰু সীতাতীৰ্থমটো দেখিবলৈ বাহিৰৰ পৰা বহুত ধুনীয়া লাগিছিলে ইয়াত থাকোতে বাহিৰত মানে ঢেৰ গাড়ী চাৰি ৰখা আছিলে সেইকাৰণে মানে আমাৰ পিনে চকুটো যোৱা নাই আমি ডাইৰেক্ট আৰু য'ত যাব লগা আছিল তালৈ গ'লো আৰু তাতে আমাৰ ট্ৰিপটো খতম হ'ল আৰু উভতি আহি থাকোতে কি দেখিছো ৰামতীৰ্থমৰ সন্মুখতে আছে সীতাতীৰ্থম আমিতো নাজানো ন গম পোৱা হয়তো সোমালো হয় ড্ৰাইভাৰডালেতো জানে ন সন্মুখত সীতাতীৰ্থমটো আছে আমাক ক'ব লাগে যে আপোনালোকে চাই আহকগে সেইটোৱেও নক'লে এতিয়া আহিছো আমাৰ টুৰৰ সবতছে লাষ্ট প্লেচটো আৰু সবতছে বিউটিফুল প্লেচ এই চাওক দূৰলৈকে ইমান গাল নাও ৰখাই থৈছে আৰু ডাঙৰ ডাঙৰ শিপো আহে ইয়াত এই টুৰটোৰ একদম বেষ্ট এণ্ডিং আৰু এপিনে ট্ৰেইনো যাব পাৰে ট্ৰেইনৰ ৰাস্তাও আছে আৰু ওপৰত গাড়ীৰ কাৰণেও আছে আমি যেতিয়া ৰামেশ্বৰম আহিছিলোঁ তেতিয়া সেই ট্ৰেইনৰ ৰাস্তাটোৱেদি আহিছিলোঁ আৰু যেতিয়া ট্ৰেইনত বহি আছিলোঁ ইপিনেও সাগৰ সিপিনেও সাগৰ একদম এনেকুৱা লাগিছে যে ট্ৰেইনখন সাঁতুৰি সাঁতুৰি সাগৰৰ ওপৰে আহি আছিল একদম মস্ত এক্সপিৰিয়েঞ্চ আছিলে আৰু জানে এতিয়া আমি এনেকুৱা এটা টাইম চাই আহিছোঁ য'ত ট্ৰেইন এখনো আহিব এতিয়া অকণমান পিছত ৰ'ব জেগাটো চাওক না ইমান ধুনীয়া ব্লু একদম চব পিনে আৰু সেইখন চাওক ট্ৰেইনখন আহিছে এতিয়া আমিও ট্ৰেইনত বহি থাকোঁতে ইমান ধুনীয়া লাগিছিলে একদম সাগৰৰ উটি আহি থকা নিচিনা লাগিছিলে আৰু এই ব্ৰিজখনৰ চবতছে খাচিয়তটো কি আছিল জানে এইপিনে এখন গেট আছে এইখন চাওক এখন গেট আছে যেতিয়া ডাঙৰ ডাঙৰ শ্বিপ আহে তেতিয়া গেটখন খুলি যায় ধুনীয়াকৈ আৰু আমি আহোঁতে শ্বিপেই নাহিলে আমাৰ লাকে নাছিলে চোৱা সেইটো আৰু ইমান ভাল লাগিল হয় চাই সঁচাকৈ আমাৰ ৰামেশ্বৰমৰ জাৰ্ণিটো ৰামেশ্বৰমৰ ট্ৰিপ বহুত য়াদগাৰ থাকিল আৰু এতিয়া আমি নেক্সট ভিডিঅ'ত লগ পাম বাই